দিব্যজ্যোতি শইকীয়াৰ আবৃত্তিৰে ডক্টৰ বসন্ত বৰাৰ কবিতা মই কোভিড-19 কৈছোঁ। মই কোভিড-19 কৈছোঁ, মোক ক্ষমা কৰি দিবা, মই যে নিৰুপায়। মানৱৰ সকলো গৰ্ব চূৰ্ণ কৰি ইউহান চহৰৰ পৰা মই কোভিড-19 কৈছোঁ। অহংকাৰত উন্মাদ হোৱা হে মানুহ, মই তোমাৰেই সৃষ্টি সংক্ৰমিত প্ৰজ্ঞা আৰু সুযোগ সন্ধানী উমি উমি জ্বলাইতি জুই কণা। বক্ষ বিদাৰিব নোৱাৰা দুৰ্লভ বৰ্ম পিন্ধি মই বিয়পিছোঁ মানুহৰ পৰা মানুহলৈ, দেশৰ পৰা দেশলৈ অনায়াসে। মই কৰোনা ভাইৰাছ, সমস্ত শক্তিৰ অধিকাৰী বুলি গংগাটোপ হোৱা ৰাষ্ট্ৰপ্ৰধানসকলৰ সাম্ৰাজ্যবাদী অভিসন্ধিক তছ নছ কৰি মই গঢ়িছোঁ মোৰ সাম্ৰাজ্য। উন্নত বিশ্বৰ অহমিকাক নিমিষতে ধূলিসাৎ কৰি মই নিৰ্মাণ কৰিছোঁ মৰাশৰ অট্টালিকা। মুখৰ আহাৰ কাঢ়ি নিৰাহাৰী কৰা পশু পক্ষীৰ বাবে তোমালোকক কৰিছোঁ এতিয়া বাটৰ আহাৰ। মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ সকলো দুৱাৰ বন্ধ কৰা হওক, এয়া মোৰ আদেশ। ভগৱানক এতিয়া জিৰণিৰ প্ৰয়োজন। ঠগ প্ৰবঞ্চনাৰে কিমান আভুৱা ভাৰিবা আৰু সত্য শিৱ সুন্দৰক। মগজু ডাঙৰ কৰি হাত ভৰি অকামিলা কৰা হে মানৱ, চোৱা চোৱা প্ৰকৃতিৰ ওচৰত তোমালোক কিমান অসহায়। মই জানো তোমালোকৰ চিন্তাৰ কৰ্ষণে এদিন মোৰ দুৰ্দম শক্তিক প্ৰতিহত কৰিলেও আপোনজনৰ পৰা বিচ্ছিন্ন হোৱাৰ বেদনা কিমান দুৰ্বিষহ সেই কথা উপলব্ধি কৰা। যন্ত্ৰণাত চটফটাই নিথৰ হোৱা সজল চকুবোৰক সোধা, আৰু কিমান সপোন দেখিলে মানুহৰ এনে অৱস্থা হয়। অকাল মৃত্যুৱে হাত বাউলি মাতে, পৰিত্ৰাণ লাগে নহয়। পৰিত্ৰাণ লাগে যদি সাৱধান হোৱা, সঘনাই শোধন কৰা দুহাত দূৰত্ব বজাই ৰাখা মোৰ পৰা, ময়ো বৰ অহংকাৰী। তোমালোকে নামাতিলে মই পদূলিলৈও নাযাওঁ, কেৰাহীকৈও নাচাওঁ, ময়েই কৰোনা। জীৱনক নতুনকৈ সজোৱাৰ, প্ৰকৃতিক নিৰ্মল কৰাৰ এয়া মোৰ মহৎ প্ৰক্ৰিয়া, এয়া মোৰ মহৎ প্ৰক্ৰিয়া।